নমস্কাৰ সকলোকে। আজি আকৌ মই কেক এটা লৈ আহিছোঁ। 1 কেজি বনাইছিলোঁ, তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়া 1 কাপৰ মেজাৰিং কাপৰ 1 কাপটোৱে মই 2 কাপ লৈছোঁ। 1 কাপ লিখা কাপটোৱে এয়া মই আধা চামুচকৈ মই 2 চামুচ দিছোঁ বেকিং। আচলতে 1 চামুচ দিলেই হ'ল, মই কিন্তু 1 চামুচখন ওচৰত নাছিল কাৰণে মই আধা চামুচখনে 2 চামুচ দিলোঁ। এয়া তাৰ আধা চামুচ মই চৌদা দিলোঁ। বেকিং 2 চামুচ দিছোঁ, মানে হাফ স্পুনে 2 চামুচ বেকিং, আৰু সেই হাফ স্পুনে 1 চামুচ দিছোঁ চৌদা। এয়া ধুনীয়াকৈ মই চালি লৈছোঁ। এয়া ধুনীয়াকৈ চালি ল'লোঁ, হৈ গ'ল চালি লোৱা। এয়া আঁতৰাই থলোঁ। তাৰপৰা এইটো কেক টিনটো মই ৰেডি কৰি থৈছোঁ। অইল লগাই লৈছোঁ। ব্ৰাছেৰে অইল লগাই মই তাত ময়দা ছটিয়াই ধুনীয়াকৈ থৈছোঁ। এয়া মই ডিম লৈছোঁ, ডিম 4টা। এয়া চেনি আচলতে আপোনালোকে গুড়ি কৰি ল'ব, গুড়ি কৰি ল'লে ভাল। মই কিন্তু গুড়ি কৰা নাছিল কাৰণে মই এনেকৈ দিলোঁ। এয়া মোৰ হৈ গৈছে। ইলেক্ট্ৰিক ব্লেণ্ডাৰে মই এইটো ফেটি ল'লোঁ ধুনীয়াকৈ। ইয়াত মই ৰিফাইন দিয়া নাই, এচেঞ্চ দিছিলোঁ দেই। ডিম 4টা দিলোঁ, ডিম 4টা লগত মই চেনি দিছিলোঁ 1 কাপ। যিটো কাপেৰে মই ময়দা লৈছোঁ, 2 কাপ লৈছোঁ যে, তাৰ 1 কাপ মই চেনি দিছোঁ। আৰু ইয়াত মই ষ্ট্ৰবেৰী এচেঞ্চ দিছোঁ। যিহেতু তেওঁলোকে ষ্ট্ৰবেৰী ফ্লেভাৰত বিচাৰিছে, সেইকাৰণে মই ষ্ট্ৰবেৰী ফ্লেভাৰ এচেঞ্চ দিছোঁ। এয়া চাওক, এয়া দিয়াৰ পিছত মই এইটো ভিনেগাৰ দিছোঁ। ভিনেগাৰ সৰু চামুচেৰে 1 চামুচ দিব আপোনালোকে। সৰু চামুচে 1 চামুচ ভিনেগাৰ দিলেই হৈ যাব। এয়া মই ধুনীয়াকৈ মিলাই ল'ম এতিয়া। ৰিফাইন দিয়া নাই, ইয়াত ৰিফাইন দিমহে এতিয়া। ৰিফাইন দি আকৌ ধুনীয়াকৈ মিলাই ল'ম গোটেইখিনি। এয়া চাওকচোন, আচলতে আপোনালোকে চাই যাব ধুনীয়াকৈ, চাই গ'লেই পাৰিব বনাব। একেবাৰে সহজ, একো টান নহয়। এয়া চাওক, ৰিফাইন সেই আধা কাপ মেজাৰিং কাপেৰে হাফ কাপৰটোৱে 1 কাপ ল'ব লাগিব। যদি আপোনালোকে চাহ খোৱা কাপেৰে লয়, তেতিয়া চাহ খোৱা কাপেৰে 1 কাপ ল'লে হ'ব। আৰু ইয়াত চাহ খোৱা কাপেৰে মই জোখটো কৈ দিছোঁ। এইটো 1 কেজিৰ কাৰণে চাহ খোৱা কাপেৰে আপোনালোকে 4 কাপ ল'ব, সৰু চাহ খোৱা যিটো কাপ। আৰু যদি আধা কেজি হয়, তেতিয়া আপোনালোকে 2 কাপ ল'ব। আৰু বেকিং আপোনালোকে সৰু চামুচেৰে 1 চামুচ দিব, আৰু সেই সৰু চামুচৰ আধা চামুচ আপোনালোকে চৌদা দিব। এয়া এতিয়া মই শুকান মিশ্ৰণখিনি ইয়াত মই ধুনীয়াকৈ মিলাই লৈছোঁ। চাই থাককচোন আপোনালোকে। এয়া মই গাখীৰো মাজে মাজে অলপ দি লৈছোঁ। এয়া একেবাৰে গোটেইখিনি দি নিদিব, আচলতে কম কমকৈ মিলাই থাকিব। কমকৈ মিলাই থাকিলে মিলাবলৈও ভাল, ধুনীয়াকৈ ফেটিবলৈও ভাল, আৰু বস্তুটোও ভাল হয়। এয়া ধুনীয়াকৈ মই মিলাই লৈছোঁ। এয়া আকৌ মই গাখীৰ অলপ দি লৈছোঁ, আকৌ শুকান মিশ্ৰণখিনি দিম। এয়া ধুনীয়াকৈ হৈ গৈছে। এইটো মই অভেনতে বনাম বাৰু, গেছত নবনাওঁ। মোৰ যিহেতু অভেন আছে কাৰণে মই অভেনতে বনাওঁ। এয়া গাখীৰ কম হৈছিলে, আকৌ অলপ লৈ লৈছোঁ। গাখীৰটো আপোনালোকে প্ৰয়োজন অনুসৰি দিলেই হ'ব। এইটো ইমানেই লাগে বুলিও ক'ব নোৱাৰি, কেতিয়াবা হয়তো অকণমান কমো লাগে, বেছিও লাগে, তেনেকুৱা। সেইটো কাৰণে গাখীৰটো আপোনালোকৰ প্ৰয়োজন অনুসাৰে দিব। এইটো ধুনীয়াকৈ এনেকৈ ফেটি ল'ব লাগিব। চাই থাকিব হেৰিটো কেনেকুৱা হৈছে। এইটো চাই থাকিলেই গম পাব। একেবাৰে পনীয়াও নহয়, যিটো ওপৰলৈ উঠাই দিলে ধুনীয়াকৈ লেয়াৰটো হৈ আহিব, সেই তেতিয়াই হ'ব। এইটো চাব, মই ধুনীয়াকৈ দেখুৱাই দিম বাৰু ওচৰৰ পৰা। আচলতে কেক আইচিং বা কেকটো এনেই খাবলৈ ভাল নহয়। মেইন এই কেকটো বনোৱাটো ভাল হ'লেহে কেক আইচিঙৰ পিছত কেকটো খাবলৈ ভাল হয়। এয়া প্ৰায় হৈছে মোৰ। এয়া ধুনীয়াকৈ মই ফেটি ধুনীয়াকৈ মই মিশ্ৰণখিনি মিলাই ল'লোঁ, গাখীৰ দিলোঁ। এয়া চাবচোন আপোনালোকে কেনেকৈ লৈছোঁ। এয়া মই ইফালে মই অভেনটো পাতিয়ে থৈছোঁ বাৰু। এতিয়া মই হেণ্ড ব্লেণ্ডাৰডালে অলপ মিলাই দিছোঁ। হেণ্ড ব্লেণ্ডাৰডালে মই ইমান ভাল নাপাওঁ, সেইকাৰণে মই এই প্ৰেছুলা পাত এপাতে লওঁ মই, সেইটো কাৰণে সেইডালেই কৰোঁ। এয়া কেক টিনটো মই ৰেডি কৰিয়ে থৈছিলোঁ অলৰেডি। এতিয়া মই কেক টিনটো দি দিম ধুনীয়াকৈ। এয়া চাওকচোন, এয়া মই দেখিছেনে বাকি দিছোঁ কেনেকুৱা হৈছে। সেই ইমানটোতে আপোনালোকেও থ'ব লাগিব। বেছিও গাখীৰ দি পাতল কৰি নেপেলাব, তেতিয়াও বেয়া হ'ব। এয়া হৈ গৈছে। এতিয়া মই বাবুলছবিলাক হৈ যায় যে ফুটি, সেইকাৰণে মই এনেকৈ টেপ টেপকৈ মাৰি দিছোঁ 2বাৰ।
এয়া মই 180 ডিগ্ৰীত মই 10 মিনিট এইটো প্ৰি হিট কৰি লৈছোঁ। তাৰপৰা মই 35 বত দি দিছোঁ। 35 মানে 180 ডিগ্ৰীত 35 মিনিট দিছোঁ, হয়তো 40 মিনিটছো লাগিব। এয়া চাওক ধুনীয়াকৈ হৈ গৈছে। এয়া ধুনীয়াকৈ হৈ গ'ল মোৰ। কেনেকুৱা লাগিলে আপোনালোকে ভিডিঅ'টো চাই ক'ব দেই, আৰু চেষ্টা কৰিবচোন, আপোনালোকেও পাৰিব।